বৃহত্তৰ জাহুৰপাম অঞ্চল জুৰি বিদ্যুৎ বিভাগৰ গাফিলতি। বিদ্যুতৰ বাবে অঞ্চল জুৰি ভয়ংকৰ পৰিস্থিতি, আতংকিত জনসাধাৰণ। লাইনম্যান পংকজ ভূঞাৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ। ফোন কৰিলে ফোন সুইচ অফ কৰি থোৱাৰো অভিযোগ উত্থাপিত হৈছে। হাতেৰে চুব পৰা অৱস্থাত আছে লাইনৰ তার, তাৰ উপৰিও চাপৰ বা কাঠৰ খুঁটিত ৰছীৰে বান্ধি থোৱা অৱস্থাত আছে লাইনৰ তার। গোটেই অঞ্চল জুৰি বানপানী থকাৰ ফলত তার হুলকি পৰি অঞ্চলটোত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। তথাপি নাই বিদ্যুৎ বিভাগৰ সঁহাৰি। ইয়াৰ উপৰিও নিয়মিত বিদ্যুৎ নথকাৰ অভিযোগ উত্থাপিত হৈছে। ফলত অতিষ্ঠ হৈ পৰিছে গোটেই অঞ্চল জুৰি জনসাধাৰণ। আমার জাহরপাম এরিয়াটো বৃহত্তর এরিয়া আর ইয়ার লাইনটো মোটামুটি আপনার 25 বছর হয়েছে। 25 বছর আগর পরাই লাইন, কিন্তু এই 25 বছর আগর পরে আমি লাইনত মানে বিরাট অসুবিধা পাই আছো। আমার লাইন সময়মতে আমি লাইন নাপাও, অলপ ঝড় বতাহ আহিলে তার ছিঙি যায়, আপনার গছ পড়ে। আৰু আপনার যিবিলাক পোস্ট দিছে, এটা পোস্টৰ পৰা আন এটা পোস্ট মানে মাজত যিখিনি তার মানে লুজ হৈ আছে তারখিনি কমপ্লিট ধৰকচোন মাটিৰ চৌচৌ অৱস্থা হাতেৰে টাচ কৰিব পৰা যায়। আৰু পানীৰ ওপৰেদি যিখিনি তার গেছে মানে তলেদি এটা নাও যাব নোৱাৰে, এনেকুৱা মানে বিপদজনক অৱস্থা। আৰু এই আপোনাৰ ST লাইনৰ পোষ্টত আমাৰ LT লাইনৰ তারটো ডাইৰেক্ট পোষ্টত নেটেদি বান্ধি ৰাখিছে। কিবা কাৰণত অলপ বতাহ আহিলে আপোনাৰ তারটো ছিঙি মানে বিপদজনক অৱস্থা হৈ যায়। কিন্তু আপনার বিদ্যুৎ বিভাগৰ কোনো ধৰণৰ গুৰুত্ব নাই। বিদ্যুৎ বিভাগ মানে আমাৰ হল সাব ডিভিজন বৰপেটা জনিয়া ফিটাৰৰ আণ্ডাৰত। আমি জনিয়া ফিটাৰৰ লাইনমেন হল পংকজ দাস, কিন্তু পংকজ দাসক ফোন কৰিলে সি ইমান গুৰুত্ব নিদিয়ে। মানে আজিলৈকে সি আমাৰ লাইনটো সি চাই পাইছে না নাই এইটো মোৰ বিশ্বাস নহয়। আৰু ট্ৰান্সফৰ্মাৰ যিটো অৱস্থা আপোনাৰ দুটা ফেজত এটা ফেজ ৰানিং ৰাখিছে আৰু এটা ফেজ মানে বন্ধ ৰাখিছে। কেতিয়াবা এই ট্ৰান্সফৰ্মাৰটো ব্ৰাষ্ট হৈ যাব পাৰে। গতিকে আপোনাৰ যিবিলাক বাঁহৰ খুঁটা দেখুওৱা হৈছে, বাঁহৰ খুঁটাৰে তারটো উঠাই ৰখা হৈছে। কেতিয়াবা বাঁহৰ খুঁটা অলপ মানে সৰু বাচ্চাই যায় টাচ কৰিলে বাঁহৰ খুঁটাটো ভাঙি যাব পাৰে। গতিকে এনেকুৱা বিপদজনক অৱস্থাত আমি লাইন চলাই আছোঁ। গতিকে আপোনালোকৰ মাধ্যমত আমি বস্তুটো মানে ইলেক্ট্ৰিচিটি বিভাগ জনাবলৈ অৱগত কৰাব বুলি আমি আশা ৰাখিছোঁ। এইখিনিয়ে মানে মোৰ কথা। আৰু আমাৰ গোটেই অঞ্চলটো যিমানখিনি মানুহ আছে গোটেইখিনি মানুহ বিৰাট কষ্ট পাই আছে। এটা কাৰণতে তাৰমানে আমাৰ এই জায়গাৰ পৰা এই আমাৰ পুৰণা বস্তুলৈকে যিখিনি খুঁটি লাগে সেইখিনি খুঁটি তাহোন দিয়া নাই। ক'বাৰ পৰা পুৰণা খুঁটি আনি দিছে আৰু তারবিলাকো সব পুৰণা তার। এইবিলাক তার আপোনাৰ জ্বৰ বাতাহ আহিলে সব ছিঙি যায় আকৌ পানীত পৰি যায়। আৰু এটা সময়ত আমাৰ ইয়াতে এই ছিঙি পৰিছিল বাৰিষা সময়ত, এনেকুৱা অৱস্থা। তাহাঁতক ফোন কৰিলে এই ফোন প্ৰথমবাৰ ৰিচিভ কৰে আৰু দ্বিতীয়বাৰ ৰিচিভ নকৰে, তার নেক্সট বাৰ আকৌ সেইটো নাম্বাৰ বিজি কৰি থৈ দিয়ে। তেতিয়া যি অৱস্থা হৈ যায় আৰু আমি ভাবোঁ যে যেনেকৈ থাকিম আৰু এইভাৱে আৰু কি কৰিম। আৰু নিয়মিতভাৱে লাইন নাথাকে। লাইন নাথাকিলে হাতত ফোন কৰিলে ফোন ৰিচিভ নকৰে, লাইন আমাৰ নাম্বাৰ বিজি কৰি থৈ দিয়ে। সেইকাৰণে আমি বিৰাট অসুবিধাত থাকোঁ। যিখিনি সময়ত থাকে আৰু যিখিনি সময়ত নাথাকে আৰু আমি সিমান নাভাবোঁ যে আমিতো আমাৰ এইটো এনেকুৱা হৈ গৈছে যে নাই, তাহাঁতেতো গুৰুত্ব নিদিয়ে। এতিয়া আমি কি কৰিম আৰু।